বাঁহৰ মন্দিৰ এটা নামঘৰ এটা গ'লেও কি হয় ভক্তি ভাৱটো আহিয়ে যায় ঠিক আছে ঋতুপন অলৰাউণ্ডাৰ ইউটিউব চেনেলটোলৈ আপোনাক অন্তৰৰ পৰা আদৰণি জনাইছোঁ এনেকুৱা ধৰণৰ আমোদজনক ভিডিঅ' চাবৰ বাবে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাওক মোৰ নতুন ভিডিঅ' আপোনাৰ মোবাইলত প্ৰথম দেখিবলৈ হাই হাই তো আজি আপোনালোকক মই দেখুৱাম জাগিৰোডৰ পৰা অলপমান দূৰত থকা দেওশাল মন্দিৰৰ পৰিৱেশ বা দেওশাল মন্দিৰৰ বৈশিষ্ট্য তো আজি মোৰ লগত যাব দিবাকৰ আছেই হয়তো এও যাব পাৰে তো আজি আপোনালোকক মই দেখুৱাম দেওশাল মন্দিৰৰ প্ৰাকৃতিক পৰিৱেশ বা দেওশাল মন্দিৰৰ বৈশিষ্ট্য দেওশাল মন্দিৰৰ মহত্ব তো বলক আগবাঢ়ো জাগিৰোড দেওশাল মন্দিৰলৈ তো দেওশাল অলপ দেৰিকৈ আমি দেওশাল পামগৈ এয়া দেখিছে আপোনালোকে বাইক চলাই আছোঁ বিৰাট এনজয় কৰিম আজি দেওশালত বলক আপোনালোকে আমাৰ লগত হয় বৰ্তমান আহি পাইছোঁ আমি দেওশাল মন্দিৰ গোভা দেওৰজাৰ অন্তৰ্গত যিটো দেওশাল মন্দিৰ আছে এই দেওশালৰ যিখিনি প্ৰাকৃতিক পৰিৱেশ হয় এই প্ৰাকৃতিক পৰিৱেশখিনি আপোনালোকক দেখুওৱাৰ কাৰণে অনুৰোধ কৰিছোঁ এয়া দেখুৱাই আছে আপোনালোকৰ গোভা দেওৰজাৰ চাৰিভাই দেওশাল শিৱথানৰ সৌন্দৰ্য এয়া কেমেৰা পাৰ্চন দিবাকৰে আপোনালোকক দেখুৱাই আছে গোভা দেওৰজাৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য হয় ইয়াৰ থাকিব বহুত ধৰণৰ ভক্ত আহিছে এই গোভা দেওৰজাৰ পৰা আপোনালোকে চাওক বহুত সুন্দৰ পৰিৱেশ দেখা গৈছে গোভা যিটো দেওশাল মন্দিৰ হয় চাওক আপোনালোক আজি দেখুৱাইছোঁ গোভা দেওৰজাৰ যিটো মন্দিৰ হয় এই মন্দিৰৰ প্ৰাকৃতিক পৰিৱেশখিনি আপোনালোকক দেখুৱাই আছোঁ চাওক বিভিন্ন ধৰণৰ পৰিৱেশ আপোনালোকে ইয়াত দেখা পাইছে সামাজিক পৰিৱেশৰ লগে লগে ইয়াতে দেখিব বহুত ধৰণৰ ভক্তৰ আগমন ঘটিছে আমি তাৰ ভিতৰ চৰালৈ যাম আৰু ভিতৰ চৰাত গৈ পিনে আপোনাৰ ইয়াৰ প্ৰাকৃতিক পৰিৱেশ দেখুৱাবৰ কাৰণে যত্ন কৰিম ভিতৰৰ পৰিৱেশ এই চাওক মেইন মন্দিৰৰ দুৱাৰ হয় অৰ্থাৎ মেইন মন্দিৰটো হয় চাব ইয়াতে মেইন মন্দিৰত আপোনালোকৰ কি কৰা আছে শিৱৰ লিংগ এটা দিয়া আছে তলত চাব আপোনালোকে য'ত নেকি পূজা কৰা হয় শিৱৰ লিংগ মই ভালকৈ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এইটো যিটো শিৱৰ লিংগ হয় ইয়াতে বহুত ভালকৈ পূজা কৰা হয় ইয়াতে লাখ লাখ ভক্ত আহে বা দেখিছে আপোনালোকে মন্দিৰৰ ভিতৰৰ পৰিৱেশ বহুতেই ধুনীয়া হয় আহক দেওশাল মন্দিৰৰে ঠিক আছে ডাঙৰীয়া নমস্কাৰ ঠিক আছে আপুনি মন্দিৰৰ পূজাৰী হয় ঠিক আছে চাওক আমি মন্দিৰলৈ আহিলোঁ বা বহুতো নজনা কথা জানিলোঁ বা বহুতো নেদেখিবলগীয়া বস্তু দেখিলোঁ ঠিক আছে আপোনাক পোনপ্ৰথমে মই সুধিছোঁ যিহেতু আপুনি এই মন্দিৰৰ পূজাৰী হয় এক কথাত প্ৰথমতে সুধিছোঁ এই মন্দিৰৰ পূজাৰী হৈ পিনে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা অনুভৱ মানে কি আৰু দেউতা পূজাৰী আছিলে আগতে ইয়াতে তাৰপিছতে দেউতা ঢুকোৱাৰ 2007 চনত ঢুকালে তাৰপিছৰ পৰা লাগি আছোঁ আৰু পূজাৰী হৈ ভালে লাগিছে যিহেতু ঠিক আছে এই মন্দিৰটোলৈ অৰ্থাৎ দেওশাল মন্দিৰলৈ কিমান দূৰ দূৰৰ পৰা ভক্তৰ আগমন হয় আমাৰ ইয়াৰ পৰাতো অসমৰতো প্ৰায় চুকে কাণে পৰাই আহে ইয়াৰ পৰাতো আপোনাৰ শিৱসাগৰ যোৰহাট এই চাইডৰ পৰাতো মানুহবোৰ আহে ঠিক আছে এই নেশ্যনেল হাইৱেটো কাষতে যিহেতু আৰু মানে অহা যোৱা কৰিলে সোমাই যায় প্ৰায় ঠিক আছে এক কথাত ক'বলৈ গ'লে বৰাক ব্ৰহ্মপুত্ৰ দুই উপত্যকাৰ পৰাই মানুহ ইয়ালৈ আহে ঠিক আছে এই মন্দিৰখিনিৰ প্ৰাকৃতিক পৰিৱেশ আপোনাৰ মনত কেনেকুৱা লাগে সৌন্দৰ্য ভাল বহুত ধুনীয়া লাগে ঠিক আছে এই মন্দিৰলৈ যেতিয়া নেকি ভক্ত হয় কিছুমান মানুহে কয় যে এই মন্দিৰটোলৈ আহিলে অৰ্থাৎ কোনো ধৰণৰ বস্তু নোখোৱাকৈ মন্দিৰত আহিলে ভাল তো এই কথাখিনি আপোনাক মই সুধিছোঁ এই কথাটো শুদ্ধ নে আপোনাৰ মনেৰে কয় নিজৰ ইচ্ছা মানে কি জানে এইটোতো কোনো মানে ভগৱান বা হেৰি শাস্ত্ৰত লিখা নাই কিবা এটা নাখাই কেনে আহিব বা মোক পূজা দিব বোলে যিহেতু মানে মনক এটা হেৰি আৰু এইটো মানে শান্তিৰ কাৰণে মানুহৰ লোকবিশ্বাসৰ কাৰণে এইটো ঠিক আছে আজি আপুনি এই মন্দিৰটোত পূজাৰী হৈ আহিছিলে আপোনাক আজি লগ পালোঁ ঠিক আছে আজি কিমান ভক্তৰ সমাগম হৈছিলে মন্দিৰলৈ এতিয়াতো আমাৰ মানে এনেকৈ মানে কোনো কুপন নাইতো মানে ক'ব নোৱাৰোঁ তথাপিও বহু ভক্তৰ আগমন ঘটিছে ঠিক আছে বৰ্তমান শাওণ মাহ বৰ্তমান ভলেবম চলি আছে ঠিক আছে ভলেবমৰ কাৰণে ইয়ালৈ যাত্ৰী আহে নে নাহে কিমান দূৰ দূৰৰ পৰা ভলেবমৰ যাত্ৰী আহে ইয়াৰ পৰা নগাঁও মৰিগাঁও গুৱাহাটী বহুত দূৰৰ অৰ্থাৎ অসমৰ পৰাই যাত্ৰী ভলেবমৰ যাত্ৰী ইয়ালৈ আহে ঠিক আছে বৰ্তমান আপোনাৰ লগত কথা পাতি ভালেই লাগিল বা আপোনাৰ পৰাও দুই এষাৰ কথা জানিলোঁ ঠিক আছে এই মন্দিৰটো কিমান চনৰ পৰা এতিয়ালৈ চলি আছে আপুনি কি কয় মন্দিৰটো মানে এতিয়া আমাৰ মানে কোনো আমাৰ তিৱাসকলৰ মানে বুৰঞ্জী নাই বুৰঞ্জী নোহোৱাৰ কাৰণে মানে এইটো মানে সঠিককৈ মানে তাৰিখটো আৰু ডেটটো দিব নোৱাৰোঁ তথাপিও বহু পুৰণি 600 বছৰ পুৰণি আৰু 600 বছৰ পুৰণি ঠিক আছে এই মন্দিৰটোৰ আঁৰৰ ৰহস্য কি আপুনি ক'ব পাৰিব নেকি আঁৰৰ ৰহস্য মানে আমাৰ গোভা ৰজাই যেতিয়া মানে যুদ্ধ কৰি ফুৰিছিলে মানে ঠায়ে ঠায়ে তেতিয়া মানে ইয়াতে মানে পূজা পাতল কৰি মানে যুদ্ধলৈ যায় আৰু সেনেকৈ মানে আগতে আছিলে আৰু সৰু সুৰাকৈ মানে অৰ্থাৎ এই মন্দিৰত যেতিয়া নেকি পূজা কৰি পিনে যুদ্ধলৈ যায় বা যি কৰ্মক্ষেত্ৰতে যায় তাত সদায় জয় হয় আৰু তো সেইকাৰণে এই মন্দিৰটো সেই তেতিয়াৰ পৰাই লোকবিশ্বাস মতে বৰ্তমান 2018 চনলৈকে চলি আছে ঠিক আছে তেতিয়া ধৰি অলপ সমাগমটো কম আছিলে মানুহৰ কিন্তু বৰ্তমান এতিয়া জনপ্ৰিয় হৈ গৈছে মানুহৰ আপুনি কি বিচাৰে চাওক এতিয়াও এনে কিছুমান গাঁও আছে য'ত নেকি দেওশাল মন্দিৰৰ বিষয়ে নাজানে
বা বহুত এনেকুৱা ভিতৰৰ গাঁও আছে যেনেকুৱা BTAD অঞ্চল হওক বা আৰু কিছুমান অঞ্চল হওক য'ত নেকি এতিয়াও মানুহে নাজানে যে মৰিগাঁও জিলাত দেওশাল এটা মন্দিৰ আছে আপুনি বিচাৰে কি যে মানুহখিনিয়ে সকলোৱে জানক বা সকলোৰে সমাগম ঘটক মন্দিৰৰে কাৰণ মন্দিৰটোতো ৰাইজৰ দ্বাৰাই চলে হয় ঠিক আছে আপোনাক লগ পাই ভাল লাগিলে আপোনাৰ মনৰ কথা জানিলোঁ ঠিক আছে হ'ব দিয়ক বাইদেউ আপুনি ক'ৰ পৰা আহিছে মৰিগাঁৱৰে হয় মৰিগাঁৱৰে হয় ঠিক আছে আপুনি মন্দিৰৰ কথা আগত শুনিছিলেনে আগত শুনিছোঁ মানে আহিছোঁ বহুবাৰ আহিছোঁ ইয়ালৈ ঠিক আছে বহুবাৰ আহিছোঁ একচুৱেলি মানুহে কয় যে এই মন্দিৰলৈ আহিলে মানুহৰ মনৰ কথা পূৰণ হয় অৰ্থাৎ যি ভাবে তাকে হয় আপুনি কি কয় এই কথাষাৰ সঁচা নে মিছা সঁচা নে মিছা মই বেলেগৰ কথা ক'বলৈ নাজানো কিন্তু মই আগতেও আহিছোঁ বাৰু যি বিচাৰিছোঁ পাইছোঁ কিন্তু মন্দিৰলৈ আহি বা বোলে আশীৰ্বাদ হয়তো দিছে ঠিক আছে এই মন্দিৰলৈ আপুনি কোন কোন আহিছে মানে আজি আৰু আজি মোৰ ভণ্টি আহিছে ভনী জোৱাই আহিছে আৰু ল'ৰা দুটা আহিছে ঠিক আছে এক কথাত ক'ব গ'লে আপোনাৰ মন্দিৰলৈ আহি অনুভৱ কেনেকুৱা ভাল হয় মানে কি হয় এইটো মন্দিৰ বুলিয়ে নহয় য'তে নাযাওঁ সাধাৰণ মানে বাঁহৰ মন্দিৰ এটাত নামঘৰ এটাত গ'লেও কি হয় ভক্তি ভাৱটো আহিয়ে যায় ঠিক আছে এই দেওশাল মন্দিৰৰ প্ৰাকৃতিক পৰিৱেশ আপোনাৰ কেনেকুৱা লাগে ভাল লাগে বহুত ভাল লাগে দেওশাল মন্দিৰৰ বহুত নামো আছে বহুত মুখ শুনিছোঁ মানে আৰু আমাৰ ডিষ্ট্ৰিক্টৰ বাহিৰতো ঠিক আছে আপুনি আগলৈ ইয়ালৈ আহিবনে নাহে আহিম আহিয়ে থাকিম মৰিগাঁৱতে ঘৰ আহিয়ে থাকিম আৰু ঠিক আছে এক কথাত ক'ব গ'লে আপোনাৰ ইয়াত আহি অনুভৱ ভাল বহুত ঘূৰিলোঁ দেওশাল মন্দিৰ বহুত এনজয় কৰিলোঁ দেওশাল মন্দিৰত বিৰাট ভাল লাগিল দেওশাল মন্দিৰত আহি কিন্তু কি কৰিব অলপমানতো জিৰণি ল'ব লাগিব মানুহৰ দেহা হয় তো সেইকাৰণে বৰ্তমান দেখিছে অলপমান জিৰণি লৈছোঁ বহুত ধুনীয়া পৰিৱেশ হয় আপোনালোকক পৰিৱেশ দেখুৱাই ভাল লাগি গৈছে ইমান ধুনীয়া পৰিৱেশ মই আগত দেখা নাছিলোঁ নে কি কোৱা দেখুৱাই আছোঁ দেখুৱাই থাকিম অলপ সময় ধৈৰ্য ধৰক অলপ বিশ্ৰাম লৈ লওঁ তাৰপাছত নিশ্চয় দেখুৱাবলৈ আগবঢ়াই যাম আজি দেওশাল দেখুৱাইছোঁ কিন্তু ইয়াৰে নেক্সট যিটো ভিডিঅ' হ'ব এই ভিডিঅ'টো আপোনাক মই কৈ দিছোঁ জাগিৰোড নিজৰা পাৰ তাৰে যিটো ভিডিঅ' হয় এই ভিডিঅ'ত আপোনালোক নেক্সট ভিডিঅ'টো মই দেখাম জাগিৰোডত নিজৰা পাৰৰ কেনেকুৱা পৰিৱেশ বা নিজৰা পাৰত কিয় ইমান মানুহ আহে ইয়ালৈ আহি আপোনাৰ কেনেকুৱা মনৰ ভাৱ আৰু কেনেকুৱা ভাল লাগে নেকি মনটো পবিত্ৰ লাগে পবিত্ৰ যেন লাগে ইয়াতে আহিলে যি ভাবে আপুনি সেই কামনা পূৰণ হয় বুলি শুনিছোঁ হয়নে নহয় সেইটো আপোনালোকে জানিব মই ফাৰ্ষ্ট আহিছোঁ ইয়ালৈকে মানে ডাঙৰ মানুহে কয় মনোকামনা পূৰ হয় ভগৱান আছে যে ইয়াতে আপোনালোকে চাব কি ধুনীয়াকৈ গছ গছনিবিলাক হৈ আছে বা ছেকেণ্ডলি ইয়াতে কি ধুনীয়াকৈ চিনাৰী দি থৈ দিছে এটাই উদ্দেশ্য ইয়াৰে যিখিনি বস্তু এই বস্তুখিনি যাতে ধুনীয়াকৈ ৰাইজে দেখা পায় বা ইয়াৰে যিটো মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য এই প্ৰাকৃতিক সৌন্দৰ্যটো যাতে চবেই দেখা পায় আজি মই আপোনালোকক দেখুৱালোঁ জাগিৰোডৰ পৰা 5-6 কিলোমিটাৰ দূৰৈত থকা গোবাদেও ৰজাৰ দেওশাল মন্দিৰ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তো তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যি কৰিব লগা আছে তাকে কৰিব গম পাইছে নাই সম্পূৰ্ণ বিনামূলীয়া হয় এনে নিচিনা ভিডিঅ' যদি আৰু চাবৰ কাৰণে বিচাৰে তো তেতিয়ালৈকে কি কৰিব লাগিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব এনে নিচিনা ভিডিঅ' আৰু দেখা পাব আপোনালোকে কেৱল চেনেলটো ছাবস্ক্ৰাইব কি কৰিব লাগিব ছাবস্ক্ৰাইব কি কৰিব লাগিব শ্বেয়াৰ থেংক ইউ